ভালে লাগিছে কিন্তু পানী আহিব নাই পানী আহিব আৰু কি আৰু যিহেতু আজি সৰস্বতী পূজা আমাক এটা লৈ আহিছে নেকি লৈ অহা নাই বেয়া লাগি আছে বেয়া লাগি আছে গুড মৰ্নিং গাইজ আজিৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হৈছে সৰস্বতী পূজা না কি কয় গাইজ যাব লাগে জলদি আৰু সৰস্বতীবিলাক দুখাই আছোঁ আৰু স্কিম নকৰা কৰি শেষলৈকে চাই থাকক গাইজ বলক 1 2 3 4 A2z ব্লগটো আজি আমি আৰম্ভ কৰোঁ আৰু ফাৰ্ষ্ট ক'ত গৈ আছোঁ সৰস্বতী চাবৰ কাৰণে শেষলৈকে চাই থাকক গাইজ যিহেতু গাড়ী লৈ আহিছে আৰু ফাৰ্ষ্ট যাব sorbhugত গৰখীয়া মন্দিৰত যাব আগতে গৰখীয়া মন্দিৰৰ পৰা আহোঁ তাৰপাছত কলেজত যাম আঞ্চলিক মহাবিদ্যালয় কলেজত যাম আগতে গৰখীয়া মন্দিৰত তাৰ পৰা ঘূৰি আহোঁ গাইজ আৰু এতে দোকানত আহি অলপ জিৰালোঁ আৰু বতৰটো ইমান ভাল নহয় আৰু ওপৰত মানে কি অলপ পানী পৰি আছে আৰু আমি আগবাঢ়ি আছোঁ দোকানত কিবা এটা খাই লৈ এজন আগবাঢ়ি আছোঁ অলপ পানীও যিহেতু পৰি আছে অলপমান ৰেষ্ট লওঁ কিবা মিলাই খুৱালো বুকুৰে ভিতৰত আছে নাই মৰমে বোৱালো চাহৰে লগতে আছে নাই কিবা মিলাই গাইজ পাছৰ ফালে ভিৰ চাওক না আমি পুৰা ভিতৰৰ ফালে আমি এণ্ট্ৰি কৰি দিলোঁ আৰু তাতে মেইন গেটত যায় মানে কি লগ পাই আছোঁ গাইজ ভিৰ মানে আৰু নকবি পুৰা গেটত পুৰা ভিৰ জাম লাগি গৈছে আৰু মানে কি যাই আছোঁ চলে চলে নীল গগন্ত গাইজ আমি ফাইনেলি ভিতৰৰ ফালে আহি গ'লোঁ আৰু ইয়াতে বেছি টাইম মানে কি কৰিব নোৱাৰা আৰু আঞ্চলিকত যাব লাগে আৰু ইয়াৰ পৰা আঞ্চলিকত আমি যাই আছোঁ গাইজ অলপমান ঘূৰা ফুৰা কৰোঁ গাইজ তাৰে পৰা আহি মাতন আমি আহি গ'লোঁ বৃন্দাবনত আৰু বৃন্দাবনৰ পৰা আপোনালোকে এটা শ্বট চাওক এই শ্বটটো চাই কেনেতন আমি যাই আছোঁ মণিপুৰ আঞ্চলিক মহাবিদ্যালয়ত আৰু মহাবিদ্যালয়ৰ পৰা আৰু তাৰে পৰা ক'ত যাই আছোঁ নে আৰু পুৰা ঘূৰা ফুৰাৰ দিন আৰু এনজয় গাইজ খালি আগবঢ়াৰ কাৰণে আপোনালোকে মোক চেষ্টা কৰক গৰখীয়া গোহাঁইত আহি এটন বন্ধুবিলাক লগ পালোঁ মানে আমাৰ ছাবস্ক্ৰাইবাৰ এটা সি কেনেকুৱা লাগিছে ভালে লাগিছে কিন্তু পানী আহিব নাই পানী আহিব আৰু কি আৰু যিহেতু আজি সৰস্বতী পূজা আমাক এটা লৈ আহিছে নেকি লৈ অহা নাই বেয়া লাগি আছে পুৰা মনটো আৰু বেয়া লাগি আছে মই আগতে চাই গম পাইছোঁ বেছি দেৰি নকৰি মানে জোতা চোতা পুৰা পিন্ধি ল'লোঁ আৰু কলেজত যাব লাগে বহুত দেৰিও হ'ল আৰু বৰ্তমান পাইছে এটা গাইজ ঘৰৰ পৰা আহোঁতে সময় আমাৰ 11টামান বাজিছে আৰু ইয়াৰ পৰা যাব লাগে আৰু কলেজত আৰু তাৰ কলেজৰ পৰা ক'ত যাম গাইজ চাই থাকোঁ এয়া আমাৰ গাড়ী উলিয়াইছে আৰু আমি যাই আছোঁ এইবাৰ মণিপুৰ আঞ্চলিক মহাবিদ্যালয় আহি পাইছোঁ গাইজ ফাইনেলি মণিপুৰ আঞ্চলিক মহাবিদ্যালয় বহুত পানী পৰি আছে কেমেৰাত আহিছে না নাই সিমান এটা নাজানো ভিতৰৰ ফালে যাব লাগে তাৰপাছত এইফালে গাইজ দেখুৱাই আছোঁ মই এয়া আহি পাইছোঁ মণিপুৰ আঞ্চলিক মহাবিদ্যালয় পানী পৰি আছে গাইজ
লগ পালো গাইজ ফাইনেলি ছাবস্ক্ৰাইবাৰ কেনে মজা না মজা নেক্সট লেভেল গাইজ আৰু বাকীখিনি দুখে আছো কি কৰিব লাগে সকলোকে আপোনাক জনাই আছো গাইজ আৰু খানাৰ কাৰণে কি কি যোগাৰ কৰিছে সেই আইটেমকেইটা আপোনালোকক দুখাই আছোঁ গাইজ আৰু বহুত ঠাণ্ডা দিছে আৰু পানীও পৰি আছে এইফালে পানী পৰি আছে গৰমটো ল'ব লাগে দেখা কওক নাচপা যাম গাইছ নাচপা ইফালে আছে খেচাৰি খিচমিচ আছে আৰু তাৰ পাছত আছে ইফালে বিলাহীৰ টক খুৰা কি কি আইটেম আছে এইফালে বান্ধাকবি চান্দাকবি চব আছে আৰু নাচপা যাম গাছ চব গাইছ ন কফিৰ কাৰণে চাহৰ লগতে পুৰা জছ কৰি যিহেতু ঠাণ্ডা দিছে বলক তেনেহ'লে আমি এই ডেন্সটো আপোনালোকে এনজয় কৰক বাহ মোকে চ' গাইছ এইবাৰ আমি খানা খাব বহি গ'লোঁ আৰু সেইখিনি খানা চানা খাই এটন ক'ত যাই আছোঁ আপোনাৰ লগত শ্বেয়াৰ কৰি আছোঁ গোটাইখিনি আৰু ইফালে আছে খেচাৰি আৰু ইফালে আছে চব্জি আৰু ইফালে আছে বিলাহী এইখিনি খাই এটন পুৰা মজাকে আৰু আমি ক'ত যাই আছোঁ ভাইটি খিচাৰিটো কেনেকুৱা হৈছে গাইছ ভাত পানী খাই ল'লোঁ আৰু কি কৰিব লগা আছে আৰু বাহিৰৰ ফালে যাই কৰোঁ মানে কি ভাত পানী খাই ল'লোঁ মানে আৰু ভাল লগা নাই এতিয়া থাকি যিহেতু বহুত টাইম হ'ল বাহিৰৰ ফালে যাওঁ বোলো মানিকপুৰ আঞ্চলিক মহাবিদ্যালয় টাটা বাই বাই দিয়াতন চবকে গাইছ ঘৰত যাব লাগে আৰু আহি পালোঁ ঘৰ আৰু ভিডিঅ'টো কি কৰিব লাগে সকলোখিনিতো জানাই চবেই আৰু আগুৱাই লৈ যোৱাৰ অলপ চেষ্টা কৰ গাইছ হয়তো ইমান দীঘলীয়া কৰা নাই ভিডিঅ' ভাল নাপাবি চাই তাকে সৰু কৰি এটা ক্লিপ দি দিলোঁ গাইছ